Hey guys, welcome to my YouTube channel. আজি আমি যাম মানে আমাৰ দাদাৰ আঙুঠি পিনোৱা আছে। এই আপোনালোকক সেইদিনাখন যে ভিডিঅ'টোত দেখাইছিলোঁ দাদাটো বজাৰ কৰিবলৈ যাওঁতেনে সেইটো যাম আৰু এতিয়া মই যাম আমাৰ খুৰীহঁতৰ ঘৰ মানে মোৰ খুৰী ল'ৰা আৰু তাত যাম। তাত গৈ পেলাই আপোনালোকক এতিয়া তাৰ পৰা যাম আমাৰ আঙুঠি পিনে য'ত মানে এতিয়া দা ধৰাত বুলি কয় তালৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই পুৰা একদম ড্ৰেছ পোছাক কৰি আহি গ'লোঁ। চব মোক কেনেকুৱা লাগিছে ক'ব আপোনালোকে। ব'লক এতিয়া আমি খুৰীহঁতৰ ঘৰলৈ যাওঁ, তাৰপিছত আকৌ হেৰিলৈ যাম, আঙুঠি পিন্ধোৱালৈ যাম। আপোনালোকক আজি পুৰা একদম ধামাকা ভিডিঅ' দেখাই থাকিম, মানে আঙুঠি পিন্ধোৱাৰ ভিডিঅ' দেখাই থাকিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া আহি পাই গ'লোঁ আমাৰ খুৰীহঁতৰ ঘৰত। ইয়াৰ ভিতৰতে সোমাই যাম ৰ'ব, পুৰা কাৰ্যসূচী চলি আছে। আপোনালোকক দেখাম কি হৈ আছে কি নাই। এইজনী আমাৰ টিনা হাই দি দিয়া, এইটো আমাৰ পোৱালি। এয়া আমাৰ ভকতসকল আহি পালে, ভকতসকলে বহি আছে ইয়াত। দৰা চাওঁ আমাৰ দৰা যাব হ'ল নে মানুহ পুৱা সাজি কাচি আহি গ'ল। আপুনি ওলালে মিন খাই কি নাযায় নি? অঁ যাব লাগিব হয় নাই বুলি এই বস্তুটোহে উলিওৱা নাই। এইটো প্ৰথম যোৱাৰ আহাৰ ন, চাহটো চাহ খোৱা হৈছে, তাৰপিছত আমি যাম আৰু চব। আমাৰ এতিয়া চব যাবলৈ ওলাই আহিলে, মানে যাব হ'ল। অলপ মানুহখিনি গ'লেই মই ভিতৰত লাগি আছিলোঁ কাৰণে দেখাব নহ'ল। এতিয়া আমিও যাওঁ অলপ। আমি এতিয়া আহি পেলাই এই কইনা ঘৰ পাই গ'লোহি। আঙুঠি পিন্ধোৱা হ'ব এতিয়া আৰু এই তাত এই চব মানুহ দেৰি আহিলে। আমাৰ গাড়ীত টোটেল আমাৰ গাড়ীত মানে মানুহ আহিব বুলি 30জনমান আহিব বুলি কৈছিলে দেই আমাৰ। তাৰপিছত মানে আৰু কি হ'ল, মানুহ বহুত আহিলে, গাড়ী বহুত আহিছে, মানে দেখি আচৰিত হৈ গৈছে। আৰু দেখুৱাম আৰু আপোনালোকক এতিয়া এয়া কি হৈছে নিশ্চয় আপোনালোকে গম পাইছে, মানে আদৰিছে আমাক আৰু। আৰু এইফালে আমাৰ ভকতকেইজনো ৰেডি হৈছে আৰু আমিও এনেকৈ বেগ চেগ উলিয়াই লৈছোঁ। এইকেইটাও ধৰি নিব লাগিব ন, এইকেইটাহে মেইন বস্তু। আমি আহি গ'লোঁ এতিয়া ভিতৰলৈ সোমাই, বেগ চেগ হাতত লৈ। সকলোবোৰ আহি জেগাই জেগাই বহিলহি আৰু এইফালে চব, এইফালে আমাৰ খুৰীহঁত বহি আছে ইয়াত, আৰু এইফালে আছে আমাৰ এই কণমানি পোৱালিকেইটা আৰু লগতে ডাঙৰ মানুহ আছে বাৰু। আমাৰ চাহ তাহ খোৱা মেলা হৈ গ'ল আৰু কিবা কিবি কৰিলোঁ, আৰু এতিয়া আমাৰ মেইন কাৰ্যসূচী আৰম্ভ হ'ব। আৰু মানে চাওক মাকে কইনাক লৈ আহিছে আমাৰ মাজলৈ, আৰু এতিয়া আঙুঠি পিন্ধাব। আপোনালোকক দেখাম আৰু যিমান পাৰোঁ আৰু চেষ্টা কৰিছোঁ। দিয়ক কইনা চাহ আহিব লাগিব, আহি লাজ কৰিছে। আপোনালোকে ভাবিছে চাগে ঘপককৈ আঙুঠি পিন্ধোৱাৰ পৰা গৈ পেলাই আকৌ ফটো মাৰি থকা দেখাইছে যে কি হ'ল, মানে মই এফালে যাব লগা হ'ল আৰু সেইটো কাৰণে আঙুঠি পিন্ধোৱা এইবোৰ দেখাবলৈ থাকিয়ে গ'ল, এইবোৰ হৈ গ'ল পিন্ধাই মেলি। আৰু এতিয়া দেখিছোঁ আহি চবৰ লগতে ফটো চটো মাৰি আছে। আৰু এইফালে হৈছে আমাৰ খানাৰ আয়োজন। সেয়া আমাৰ ডাঙৰ মানুহকেইজনক খানা খুৱাই দি আছে, মানে খাব। আৰু এইফালে আমাৰ ককাৰ লগত চবে ফটো মাৰি আছে। আপুনি পজ দিয়ক আপোনাৰ ফটো মাৰিছে। এনেকৈ যে অকণমানি ল'ৰা ছোৱালীবোৰত যে ফুচুলাই ভাত খুৱাবলগীয়া হয়, চাই কিবা এটা ভাল লাগে ন। খাই থাকোঁতে কিবা কিবি ক'বলৈ পাহৰিলোৱে, মানে খানা মেইন। খানা কেনেকুৱা পাইছে আজি? এইটো কি বুলি কয়, হেৰি নহয়, ককাইৰৰ আঙুঠি পিন্ধোৱা আৰু নতুনকৈ নবৌজনী পাবি আৰু ফিলিংছটো ক তোৰ। খাই কৈ থাক, অনুভৱটো ক ভাল কেনেকুৱা। আৰু কেইদিনৰ পিছতে আৰু নতুন আলহী যাব তহঁতৰ ঘৰলৈ।
সুবিধা হ'ব খানা টাইমতে পাই থাকিবি নিছে নাই এনেকুৱা একদম আমাৰ দয়া ভাইক চাইছে খাইছা এই কোবত বহিলে আকৌ আমাৰ ঘৰৰ ফালৰ পৰা অহা মহিলা সমিতি মানুহখিনি আৰু এই একদম পূৰা খানাত ব্যস্ত এইজনী আমাৰ সোণা বাইদেউ খা পূৰা খা ককা আপুনি পালে নে টোপোলা টোপোলা পাইছে ককাই বাকীবোৰ চব প্ৰাইজ গ'লগৈ আৰু দেখিছেনে টোপোলা লৈ হা বাই আমি যাম আমি পাছত যাম আপোনালোক যাওক আমি টোপোলা পাবলৈ আছেই মাতিছে আমাক আমি লৈ কৈ যাম আপোনালোক যাওকগে বাই আমি যাওঁ আপোনালোক যাওক আমি গৈ আছো পাছত টোপোলা মানে কিহৰ কথা কৈছো আপোনালোকে নিশ্চয় গম পাইছে আৰু মইনো বুজালে হ'ব ন আমিও পালো দেই গিফ্ট চুন্দা তুমিও পালা আমিও পালো গিফ্ট আৰু চবকে খুৱাই মেলি গৈ আধা সংখ্যক মানুহ গ'লগৈ আৰু এতিয়া আমিও যাম আৰু আমিও গিফ্ট পালোঁ আমি আহিলোঁ দেই এইবোৰ গিফ্ট পালোঁ আৰু এতিয়া আমিকেইটা যাওঁগৈ বাকীবোৰ অকল এখন গাড়ী আছে চব আহিছিলে আমাৰ 14খনমান গাড়ী আহিছিলে আমাৰ লগত কিন্তু চববোৰ গ'লগৈ এতিয়া বাকীবোৰ আমি আছোঁ আমিবোৰ এতিয়া গৈ আছোঁ আৰু ঘৰলৈ যাওঁগৈ আৰু ভিডিঅ'টো ভালকৈ বনাবলৈ নাপালোঁ মানে কি হ'ল এই আমি খানা চানা দিয়াত ব্যস্ত হৈ গ'লোঁ আৰু এই আমাৰ মানে সিহঁতৰ ওচৰৰ ল'ৰাবোৰ নাছিলে মানে ওচৰত কোনোবা মানুহ ঢুকালে সেইটো কাৰণে আমি দি দিবলগীয়া হ'ল আৰু এতিয়া আমি যাওঁগৈ আমি আৰু যদি ভিডিঅ' ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ মাৰি দিব আৰু সিমানেই আৰু আজি দাদাইদেউৰ আঙুঠি পিন্ধোৱাৰ মানে কাৰ্যসূচী তাৰপিছত আৰু আকৌ বিয়া চিয়াত আহি যাম আপোনালোকৰ ঘৰলৈ আজিলৈ বাই